হাই দোস্ত আছি ধীরাজ ভাই খরচ আছে ধীরাজ ভাই গম পোৱা নাই কিন্তু মনে মনে আছে ভাই আগৰ বিয়া চাওক চাওক ধীৰাজ ভাই কি কৰিছে এইবিলাক ভাই আগৰ বিয়াৰ কাৰণে মই ধীৰাজ ভাই মই আগেদি গম পোৱা নাই চাওক ভাই চাওক ধীৰাজ ভাই চাওক পেন্ডেল চাওক ভাই চাওক মণ্ডপ এইবিলাক কি কৰি আছে ক'ৰ চলি ই ক'ত মণ্ডপ বনাইছে চাওক চাওক ধীৰাজ ভাই তোৰ বিয়াৰ চৌকা চাওক ইয়াত হ'ব ডাঙৰ ডাঙৰ থালিৰে ভাত ৰন্ধা হ'ব এই হ'ল চৌকা ইয়াত আঞ্জা হ'ব গাইছ ইয়াত হ'ব মাংস ইয়াত হ'ব মাছ ইয়াত হ'ব ভাত এই হ'ল ধীৰাজ ভাই তোৰ বিয়া ইয়াত দেখিব মণ্ডপ ল'ৰাসকলে মণ্ডপ বনাই আছে গাইছ আহক দোস্ত আহক 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 বিয়াৰ বজাৰ চাওক এইবিলাক খাৰা হ'ব দিয়া খাৰা এইবিলাক মছলা আলু তেল ফাকু গেল লৈ আছে ফাকু বুলি বিলাহী চব আছে ইয়াত খানা বনাওক এটা বস্তু নতুন বস্তু চাওক এইবিলাক ফাৰি চাওক বাইক কৰি এনেকৈ দিব আৰু আমি আলহী খাবলৈ যায় এনেকৈ বহি চাম গাইছ ভাইহঁতৰ চৰা মোৰ লগত মাতে একেলগে মোৰ লগত মাতে গাইছ আমি খাম খাই কেনে ইয়াত চিৰা দুটা বিয়াৰ কাৰণে দেখিলে নাৰিকল চাইছে নাৰিকল চাইছে এইবিলাক নাৰিকল টুকুৰা এই দোস্ত ধীৰাজ ভাই চাওক ধীৰাজ ভাই বায়েকৰ বিয়াৰ কাৰণে কি কৰি আছে এইবিলাক চাওক চাওক এই চাওক চাওক গাইছ চাওক চাওক এইবিলাক ফুল বনাই আছে মণ্ডপৰ কাৰণে চাওক গাইছ এইবিলাক কেম্পাৰ So